হেল্ল' গাইজ পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আপোনালোকে গমেই পায় মানে অসমৰ যিটো মানে চিনে ইণ্ডাষ্ট্ৰী যিটো মানে প্ৰকল্প আহিছে সেইটোক লৈ মানে ৰাজনীতিকবিলাকে এনেকুৱা জঁপিয়াই পৰিছে মানে কি ক'ম আৰু কাৰ কি মানে কি ক'ব লগা আছে চবখিনিয়ে কৈ দিছে। গতিকে যি হওক আমাৰ অসমত চিনে প্ৰকল্পটো যি গতিকে আহিছে আমাৰ অসমৰ কাৰণে ভাল হৈছে, কিয়নো আমাৰ অসমত যিটো মানে প্ৰডাক্ট বনাব মানে বিশ্বত চব মানে ৱৰ্ল্ডতে ইয়াৰ পৰা প্ৰডাক্টবিলাক লৈ যাব মানে ডাঙৰ ডাঙৰ মানে যিটো আমাৰ মেচিন যিবিলাক মেচিন কম্পিউটাৰ মানে বহুত ইত্যাদি মানে উপগ্ৰহৰ যিবিলাক বস্তু মানে ইয়াতে মানে উৎপাদন হ'ব, ইয়াৰ পৰা মানে বাহিৰা দেশলৈ চাপ্লাই যাব। অসমৰ যিটো মানে চিনি প্ৰকল্প যিটো মানে অসমত আছে সেইটোক লৈ আমাৰ নিশ্চয় গৌৰৱ, কিয় গৌৰৱ নহ'ব। 30,000 মানে ল'ৰা ছোৱালী মানে ইয়াতে কাম পাব, আমাৰ ভাল হ'ব লাগে, আমি গৌৰৱ কৰিব লাগে। অসমৰ কাৰণে আমি বহুত কিবা কৰিব পাৰিছোঁ, কিন্তু ইয়াতে কিমান ৰাজনীতিকৰ ক্ষেত্ৰত ইয়াতে কিমান মানে কি কৰিছে আহক চাই লওঁ ভিডিঅ'টো। কংগ্ৰেছৰ উন্নয়ন বিৰোধী নীতিৰ মাজতেই তেওঁলোকে জানি থোৱা ভাল যে দেশত স্থাপন হ'বলগীয়া 5টা ছেমি কণ্ডাক্টৰ প্ৰকল্প প্ৰতিৰক্ষা দিশৰ পৰা সমানে গুৰুত্বপূৰ্ণ, কিয়নো সমগ্ৰ বিশ্বতেই ব্যৱহৃত হ'ব মেড ইন ইণ্ডিয়া চিপ। ইণ্ডাষ্ট্ৰী লৈতো যিটো মানে হাংগামা চলি আছে সেইটো আপোনালোকে চবেই গমেই পায়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক কি কয় আমি সকলোৱে শুনিলোঁ, আহক চাই লওঁ। पिछले साल जून में भारत ने सेमीकंडक्टर सेक्टर के लिए इंसेंटिव घोषित किए थे। इसके कुछ ही महीनों बाद माइक्रोन की पहली सेमीकंडक्टर यूनिट का शिलान्यास भी हो गया। अब तक भारत में ऐसी 5 यूनिट्स स्वीकृत हो चुकी हैं। वो दिन दूर नहीं जब आप मेड इन इंडिया चिप यहां अमेरिका में भी देखेंगे। ये छोटी सी चिप विकसित भारत की उड़ान को नई ऊंचाई पर ले जाएगी और ये मोदी की गारंटी है। ইণ্ডাষ্ট্ৰীটো মানে আমাৰ অসমত হ'ব নালাগে, মানে কৰ্ণাটকত হ'ব লাগে। কিয় হ'ব লাগে? আমাৰ মাতা অধিকাৰ আছে, আমি কিয় হ'ব দিম? আমি হ'ব নিদিওঁ। কিয় আমাৰ যিটো মানে বিশ্বৰ ভিতৰত আমি যিটো অসমখন আমাক চিনি পাব, আমাৰ তেতিয়া কি আমাৰ কিবা অসুবিধা আছে নেকি? আমাৰ অসমখন ইমান পিছ পৰি থকা এতিয়া বৰ্তমান নাই কিন্তু। আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে কি কৈছে আমি সকলোৱে আমি জানিলোঁ না কি কয়। তেতিয়া ইয়াত ছেমি কণ্ডাক্টৰ আহিছিলে, তেতিয়া তাক ময়ো ইমান ডাঙৰ বুলি ভবা নাছিলোঁ। মই ভাবিছিলোঁ উদ্যোগ এটা আহিব, 30,000 ল'ৰা ছোৱালীক চাকৰি দিব। কিন্তু কৰ্ণাটকৰ মন্ত্ৰীয়ে যেতিয়া কান্দিব আৰম্ভ কৰিলে যে এনেকুৱা উদ্যোগ কৰ্ণাটকত নাহি অসমত কেনেকৈ গ'ল, তেতিয়া আমি বুজি পালোঁ যে আমি অসমৰ বাবে সাধাৰণ নহয় কিবা এটা অসাধাৰণ কাম কৰিব পাৰিলোঁ। প্ৰথমবাৰৰ বাবে অসমৰ বুৰঞ্জীত আৰু ভাৰতৰ বুৰঞ্জীত কোনোবা এখন ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে যে কৰ্ণাটকৰ দৰে বিকশিত ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে। আগতে আমি মেঘালয় নাগালেণ্ডৰ লগত নিজক তুলনা কৰোঁ, এতিয়া কৰ্ণাটকে নিজেই আমাক তেওঁলোকৰ তুলনালৈকে উঠাই লৈ গ'ল। যেতিয়া মই ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম অসমক মানুহে হাঁহিছিলে, এতিয়া কৰ্ণাটকে নিজেই স্বীকৃতি দিলে যে সেই 5খন ৰাজ্যৰ ফালে এতিয়া আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। অসমত দক্ষতা নাই, কৰ্ণাটকৰ ইণ্ডাষ্ট্ৰীটো আধা অসমৰে ল'ৰা ছোৱালী আছে, সেইখিনিয়ে উভতি আহিব। আৰু অসমত দক্ষতা নাই বুলি কৈ অসমক তেওঁ অপমান কৰিছে, কিন্তু এই অপমানটোক মই পজিটিভলি দেখুৱাইছোঁ যে আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটো সফল কৰি আৰু অসমৰ যুৱক যুৱতীয়েদি ইয়াক সফল কৰি আমি কৰ্ণাটকক দেখুৱাই দিম যে আমাৰ ইয়াত স্কিল মেন পাৱাৰো আছে আৰু আমাৰ ইয়াত মেধাৱী যুৱক যুৱতীও আছে। ৰাজনৈতিক ফালে যাব খোজা নাই, তথাপিতো কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ ল'ৰা প্ৰিয়ংক খাৰ্গে দেখাতে গম পোৱা যায় যে একোজন অসম বিৰোধী ব্যক্তি।
ভূপেন হাজৰিকাক তেওঁ নাচনেৱালা গানেৱালা বুলিও শব্দ ব্যৱহাৰ কৰিছিল। কিন্তু মই আৰু ৰাজনীতিৰ ফালে বিষয়টো লৈ যাব খোজা নাই। ই ভিডিঅ' উপলব্ধ হৈ আছে, অসমৰ ৰাইজে তেওঁৰ ভিডিঅ'টো নিজে চাবই পাৰিব। দেখিয়ে আজি গৌৰৱ গগৈ এইকাৰণে সমৰ্থন কৰিছে কাৰণ তৰুণ গগৈৰ দিনততো ইমান অসাধাৰণ কাম সম্ভৱ হোৱা নাছিল। গতিকে তেওঁলোকৰ মনততো ক'ৰবাত নহয় ক'ৰবাত হিংসা এটা আছে নহয়, যে 1 লাখ ল'ৰা ছোৱালীক আমাৰ চৰকাৰৰ দিনততো চাকৰি দিব পৰা নাছিলোঁ। হিমন্ত বিশ্ব শৰ্মাক আমি ইমান ইটিকিং কৰোঁ, আমি ইমান বেয়া বেয়া কথা কওঁ, কিন্তু তেওঁ ভাবিব নোৱাৰা কামবিলাক কৰি আছে। গতিকে মনততো অলপ হিংসা থাকিবই। মই ভাবোঁ যে এইবিলাক হিংসাৰ প্ৰতিফলন। কোনে ভাবিছিল যে এনেকৈ 25,000 ল'ৰাক এখন মঞ্চত মাতি আনি 1 লাখ টকা আমি দিব পাৰিম বুলি? আগতেতো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন। প্ৰদ্যুৎ বৰদলৈতো নিজে উদ্যোগ মন্ত্ৰী আছিল, বিমল বৰাৰ কি প্ৰয়োজন আছিলে? তেওঁলোকে আজি হিংসাত কংগ্ৰেছৰ দিনত নিযুক্তি দিব নোৱাৰিলে। গতিকে ক'ত পেপাৰ লিক হয় তাৰ শুঙি ফুৰে, কিবা এটা আঁচনি কৰিলে তাৰ ভুল উলিয়াব খোজে। গতিকে কংগ্ৰেছ এতিয়া পদূলি শুঙি ফুৰা এটা পাৰ্টিলৈকে ৰূপান্তৰ হৈছে। হা লুৰিণ গগৈ এইবিলাক যি নেতা আছে এনে অসমৰ কথা কয়, যোনে কচুতলিৰ এভিকশ্যনকো গৰিহণা দিয়ে, তেওঁলোক কেনেকৈ অসম প্ৰেমী হ'ব পাৰে? আজি কৰ্ণাটকৰ মন্ত্ৰীজনৰ এগেইনষ্টত কিয় নকয়? যদি এজন বিজেপিৰ মন্ত্ৰী হ'লহেঁতেন এতিয়ালৈকেতো ছাল বাকলি চেলাই দিলেহেঁতেন। এইজন যদি ভুলতে প্ৰিয়ংক খাৰ্গে কংগ্ৰেছ নহয় বিজেপি হ'লহেঁতেন, ছাল বাকলি থাকিলেহেঁতেন জানো? আমি মাপ খুজি তত নাপালোহেঁতেন। লুৰিণ গগৈ, অখিল গগৈৰ সংবাদ মেলৰ যিটো অৱস্থা কৰিলেহেঁতেন, ইমান জঁপিয়ালেহেঁতেন যে আমি ক্ষমা খুজি তত নাপালোহেঁতেন। আমি তেওঁক যোগাযোগ কৰিবলগীয়া হ'লহেঁতেন যে আপুনি এটা ক্ষমা খুজি দিয়ক বুলি। গতিকে আপোনালোকে নিজে বুজি পাওক যে জাতীয়তাবাদী কোন, অসমক কোনে ভাল পায়। কামে প্ৰমাণ কৰি গৈ আছে আৰু কামে প্ৰমাণ কৰি গৈ থাকিব। ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতেই আন এক সুখবৰ। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেই অসমৰ জাগিৰোডস্থিত ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কৰা উদ্ভট মন্তব্যৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ মন্ত্ৰী পুত্ৰই জ্বলাইছে অসম। অসমৰ কাৰণে চৰম অপমান। অসমৰ 29,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব, কংগ্ৰেছৰ নেতাসকলৰ গাৰ ফৰফৰণি হৈছে, গা পুৰণি হৈছে। অসমৰ ল'ৰাই কিয় চাকৰি পাব? তাকো হিমন্ত বিশ্ব শৰ্মাই দিছে চাকৰি, মোদী ডাঙৰীয়াই দিছে চাকৰি। গতিকে মোদী ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে। কংগ্ৰেছে সূতা কম্বল দি ভোট লৈছিল। গতিকে তেওঁলোকৰ গাৰ পুৰণি হৈছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অসমৰ ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে। ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই আৰু অপমান কৰিছে জাগিৰোডক, মধ্য অসমক। তেখেতে কৈছে জাগিৰোডত কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব লাগে, বেলেগত হ'ব লাগিছিল। এয়া তেওঁলোকৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি বৰষুণৰ বতৰতো হাজাৰ হাজাৰ মানুহ ওলাইছে কংগ্ৰেছৰ পৰা ক্ষমা বিচাৰি। মই কংগ্ৰেছৰ নেতাসকলৰ তৎকালীনভাৱে ক্ষমা খুজি অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ। তেওঁলোকৰ হজম হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ দৰে ঠাইত যে ছেমি কণ্ডাক্টৰ আনিব পাৰিব তেওঁলোকে ভাবিব পৰা নাছিল। আৰু এইটো প্ৰমাণ কৰিলে আজি অসম অন্যতম শীৰ্ষস্থানৰ ভিতৰত এখন অসম হিচাপে আজি পৰিগণিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হস্তক্ষেপত অসমৰ প্ৰথমবাৰৰ কাৰণে ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আহিছে, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, য'ত 27,000 কোটি টকাৰ ইয়াত ইনভেষ্টমেণ্ট হ'ব। আৰু পৰোক্ষ প্ৰত্যক্ষভাৱে 27,000 ল'ৰা ছোৱালী সংস্থাপিত হ'ব, য'ত অসমৰ ল'ৰা ছোৱালী। আৰু এনে এটা আজি এই অৱস্থাত এগৰাকী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে আজি এটা যি কথা ক'লে সেইটো আমি সকলো ধিক্কাৰ দিছোঁ। কাৰণ অসমৰ যুৱক যুৱতীসকল সকলো ফালৰ পৰা সক্ষম আৰু এই পৰিৱেশটো আগতে কৰাৰ কাৰণে কংগ্ৰেছৰ দিনত অসমৰ কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী নাছিলে।